নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। অসম টেট 2021 সংক্ৰান্তত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। লগতে আপোনালোকক জনাম ধন বিচাৰি হোৱাটছএপত কেনেকুৱা মেছেজ আহে, ইয়াক প্ৰমাণ সহকাৰে আপোনালোকক এই ভিডিঅ'টো জনাম। বন্ধুসকল, প্ৰথমতে চাওক শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণাখিনি। সাধাৰণ টেটৰ ফল কম সময়ৰ ভিতৰত ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী শেহতীয়াকৈ অনুষ্ঠিত হোৱা টেটত কোনো খেলিমেলি হোৱা নাই। ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত টেটক লৈ কোনো খেলিমেলি হোৱা নাই, এই দাবী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি সাংবাদিকৰ আগত মন্ত্ৰী ৰণোজ পেগুৱে কয় যে বিশেষ টেটৰ ফলাফল ঘোষণাৰ পাছত সাধাৰণ টেটৰ ফলো কম সময়ৰ ভিতৰত ঘোষণা কৰা হ'ব। টেটৰ ফল ঘোষণাৰ সমান্তৰালভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও চলিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তেওঁ কয় যে টেটৰ সৈতে মাৰ্কশ্বিট জালিয়াতিৰ সম্পৰ্ক নাই। উক্ত বিষয়টো পৰীক্ষাৰ আওতাৰ বাহিৰৰ বস্তু, এইদৰে কয় শিক্ষামন্ত্ৰীয়ে। টেটৰ ভুৱা মাৰ্কশ্বিট, ভুৱা চাৰ্টিফিকেট, ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ লৈ শিক্ষক নিযুক্তি হোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণ পত্ৰৰে যিসকলে চাকৰি লৈছিল বা লোৱাৰ প্ৰয়াস কৰিছিল সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। টেট আৰু বিয়াদ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ এতিয়া তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। ভৱিষ্যতে নিৰীক্ষণ ব্যৱস্থা অধিক কঠোৰ হ'ব বুলি শিক্ষামন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে শিক্ষা বিভাগে 2016 চনৰ পাছত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত সকলো টেট শিক্ষকৰ নথি পত্ৰ পুনৰীক্ষণ কৰি আছে। ভুৱা প্ৰমাণ পত্ৰৰে যদিহে কোনোবাই এতিয়াও শিক্ষক পদত মক্ৰল হৈ আছে, সেইসকলক স্বেচ্ছাই চাকৰি এৰিবলৈ শিক্ষামন্ত্ৰীয়ে কঠোৰ সকীয়নি দিছে। অন্যথা শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়নি দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তো বন্ধুসকল, ইয়াৰ পিছতে আপোনালোকক জনাম যে টেটৰ ভুৱা যি নম্বৰ বঢ়াই দিয়াৰ কাৰণে যি মেছেজ আহে, যি মেছেজে ৰাজ্যজুৰি তোলাপাৰ লগাইছে, সেই মেছেজটো কেনেকুৱা হয় আৰু মেছেজত কি লিখা থাকে সবিশেষ আপোনালোকক এতিয়া দেখাম। ইয়াতে চাওক, ইয়াতে প্ৰথমতে নাম্বাৰটোলৈ লক্ষ্য কৰক, 9584638885। তো এই নাম্বাৰটোৰ পৰা আহে মেছেজ। ইয়াতে চাওক কি মেছেজ আহে, ইফ ইউ ফেইল দ্য টেট এক্সাম ইউ কেন আস্ক মি টু চেঞ্জ দ্য টেষ্ট স্ক'ৰ এণ্ড দেন পে। তো ইয়াতে কোৱা হৈছে যদি আপুনি টেট এক্সাম ফেইল কৰিছে আৰু আপুনি যদি টেষ্ট স্ক'ৰ বঢ়াব বিচাৰে তেতিয়াহ'লে মোক সোধক। আৰু ইয়াতে সোধাৰ পিছত আপুনি ইয়াতে পে বুলি ইয়াতে এটা লিংক আহে আৰু সেই লিংকটোত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ পে অপশ্যনটো আহিব আৰু তাত আপুনি পে'মেণ্ট কৰিব পাৰে। তো ইয়াতে মেছেজ কৰা হৈছিল যে হাউ আৰ ইউ, আপুনি কোন বুলি, কিন্তু কোনো ধৰণৰ ৰিপ্লাই নাহে। এই মেছেজটো চেণ্ড হোৱাৰ লগে লগে মেছেজ চেণ্ডকাৰী এই নম্বৰটোৰ পৰা যিজনে এই মেছেজটো চেণ্ড কৰে তেখেত অফলাইন হৈ যায়। তো বন্ধুসকল, আৰু কোনো ধৰণৰ ৰিপ্লাই নাহে, ইয়াত কেৱল এই মেছেজটো চেণ্ড